কিষানৰ বেনিফিচিয়াৰীসকলক যিহেতু এতিয়া এগ্ৰি ষ্টকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিবলৈ কৈছে আৰু আপোনালোকে যদি বৰ্তমানলৈকে এগ্ৰি ষ্টকৰ যোনটো কৃষকসকলৰ ৰেজিষ্ট্ৰেশ্যন হয় সেই ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম এগ্ৰি ষ্টকৰ নিউ ৰেজিষ্ট্ৰেশ্যনটো আপুনি নিজৰ মোবাইলৰ পৰাই কেনেকৈ কৰিব পাৰিব। তো ইয়াৰ কাৰণে প্ৰথম এগ্ৰি ষ্টক ডট ফাৰ্মাৰ বুলি যোনটো আপোনালোকৰ অপশ্যন আহিছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকে প্ৰথম লগ ইন কৰি ল'ব। লগ ইন কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব। প্ৰথম আপোনালোকে ইয়াত যোনটো আধাৰ নাম্বাৰৰ অপশ্যন আহিছে ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ যোনটো 12 ডিজিট নাম্বাৰ হয় সেই নাম্বাৰটো দিব লাগিব আৰু নাম্বাৰটো দি আপোনালোকে KYCটো কেনেকৈ কৰিব বিচাৰিছে। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লিংক থকা নাম্বাৰটো চলি আছে তেতিয়া আপোনালোকে OTPত ক্লিক কৰিব আৰু যদি সেই নাম্বাৰটো বন্ধ হৈ গৈছে তেতিয়া আপোনালোকে বায়'মেট্ৰিকত ক্লিক কৰি আপোনালোকে KYCটো কৰিব। তো মই প্ৰথম নাম্বাৰটো দি মোৰ যোনটো লিংক নাম্বাৰ সেই নাম্বাৰটো বৰ্তমান এক্টিভ হৈ আছে সেইকাৰণে মই OTPত ক্লিক কৰিলোঁ আৰু OTPত ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত আপোনালোকে যোনটো আধাৰ কাৰ্ডৰ নাম্বাৰ দিছিলে তাত এটা OTP যাব। সেই OTPটো দি আপোনালোকে ভেৰিফাইড ক্লিক কৰিব আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আকৌ আপোনালোকে মোবাইল নাম্বাৰত আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰটো দিব আৰু মোবাইল নাম্বাৰটো দিয়াৰ পিছত আকৌ এটা OTP যায় আৰু সেই OTPটো দি আকৌ আপুনি ভেৰিফাইড ক্লিক কৰিব আৰু ভেৰিফাইড ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। আপোনাৰ ফটোখন আধাৰ কাৰ্ডৰ পৰাই আহি যায় আৰু ডিটেইলছখিনিও। তো ইয়াত আপোনালোক প্ৰথম নামটো আহিব আৰু নামটোৰ কাষতে আপোনালোকৰ ফাৰ্মাৰ নেম ইন লোকেল লেংগুৱেজ। তো আপোনালোকৰ লোকেল লেংগুৱেজ অসমীয়াত আকৌ নামটো আপোনালোকে ইয়াত টাইপ কৰিব। তাৰপিছত কাষ্ট কেটেগৰীত আপোনালোকে কাষ্টটো কি হয় সেইটো দিব। তাৰপিছত আকৌ এইফালে আপোনালোকৰ যোনটো আপোনাৰ ফাদাৰ্ছ নেমটো আকৌ আপোনালোকে এইটো ছাইডত অসমীয়াত দিব লাগিব। অসমীয়াত দিয়াৰ পিছত আকৌ অলপ তললৈ আহিব আৰু তলত আহিলে আপোনালোকৰ গাঁওখনৰ নামটো ইয়াত দিয়াই থাকে ইংৰাজীত। তো চাই আপোনালোকে আকৌ অসমীয়াত ইয়াত বহাই দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত লেণ্ড অ'নাৰশ্বিপ ডিটেইলছ। তো ইয়াত আপোনালোকৰ মাটিটো নিজৰ নে বেলেগৰ সুধিছে। তো ইয়াত যেতিয়া আপোনাৰ নিজৰ মাটি হয় ইয়াত অ'নাৰত চিলেক্ট কৰিব আৰু অ'নাৰত চিলেক্ট কৰি ইয়াত অকুপেশ্যন ডিটেইলছত আপোনালোকে এগ্ৰিকালচাৰত চিলেক্ট কৰিব আৰু এগ্ৰিকালচাৰ চিলেক্ট কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত আপোনালোকে ভিটছ লেণ্ড ডিটেইলছৰ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰথম ষ্টেটখন ইয়াত চিলেক্ট কৰা থাকিব। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব আপোনাৰ নিজৰ, তাৰপৰা ছাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, তাৰপৰা আপোনাৰ থকা গাঁওখনৰ নাম ইয়াত চিলেক্ট কৰিব আৰু চিলেক্ট কৰি আপোনালোকে ছাবমিটত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব ছাৰ্ভে নাম্বাৰত আপোনাৰ মাটিৰ যোনটো ডাক নাম্বাৰ হয় সেই ডাক নম্বৰটো আপোনালোকে ইয়াত দিব লাগিব। যোনটো ডাকত আপোনাৰ নামটো আছে তো সেই ডাকটো দি আপোনালোকে আকৌ ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত যদি আপোনাৰ নামটো নোলায় তো মাই নেম ইজ নট দেয়াৰ ইন দ্য লিষ্ট অফ অ'নাৰ্ছৰ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আকৌ আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব লিষ্ট এখন। তো ইয়াত আপোনাৰ ডাকটো চিলেক্ট কৰি আপোনাৰ নামটো ইয়াত চিলেক্ট কৰি দিব আৰু চিলেক্ট কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ ফাৰ্মাৰ লেণ্ড টাইপত আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপৰা চিলেক্ট কৰি ইয়াত এগ্ৰিকালচাৰটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত যোনটো এড লেণ্ড ডিটেইলছৰ অপশ্যন আছে আপোনালোকে এড লেণ্ড ডিটেইলছত ক্লিক কৰিব আৰু এড লেণ্ড ডিটেইলছত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকে আকৌ ইয়াত ষ্টেটখনৰ ওচৰতে এটা টিক মাৰ্কৰ অপশ্যন আছে। টিক মাৰ্কটো ক্লিক কৰি ইয়াত যোনটো ভেৰিফাই অল লেণ্ডৰ অপশ্যন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ভেৰিফাই অল লেণ্ডত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। আপোনাৰ যোনটো লেণ্ড ভেৰিফাই হয় সেইটো এগ্ৰি ষ্টকত ইয়াত সম্পূৰ্ণ হৈ গৈছে। তাৰপিছত অলপ তললৈ আহিব। তললৈ আহি ইয়াত আপোনালোকে ৰেভিনিউটো চিলেক্ট কৰিব। তাৰপৰা এগ্ৰি যোনটো এটা অপশ্যন আছে আপোনালোকে এই দুইটা অপশ্যনতে আপোনালোকে টিক কৰি ইয়াত যোনটো ছেভৰ অপশ্যন আছে আপোনালোকে ছেভত ক্লিক কৰিব আৰু ছেভত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত আপোনালোকে আকৌ আধাৰ কাৰ্ডৰ যোনটো আপোনালোকৰ KYC হয় সেইটো আকৌ আপোনালোকে ইয়াত কৰিব লাগিব। তো ইয়াত OTPত চিলেক্ট কৰি প্ৰচিড টু ই-চাইনৰ যোনটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব আৰু প্ৰচিড টু ই-চাইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত দিব আৰু নাম্বাৰটো দি ইয়াত যোনটো গেট OTP অপশ্যন আছে গেট OTPত ক্লিক কৰিব আৰু গেট OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটোত এটা OTP যাব আৰু সেই OTPটো দি ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব। আপোনালোকে যেতিয়া ছাবমিট কৰিব আপোনালোকে ইয়াত পে'মেণ্ট এটা কটাব লাগে। সেইটো আপোনালোকে যদি চেল্ফত কৰি আছে আপোনালোকে এইটো নকটালেও হয় আৰু যদি CSCত কৰিছে আপোনালোকে ইয়াত পে'মেণ্ট এটা কটাব লাগে আৰু পে'মেণ্টটো কাটি হোৱাৰ পিছতে আপোনালোকৰ যোনটো এগ্ৰি ষ্টকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হয় সেইটো ইয়াত সম্পূৰ্ণ হৈ যাব আৰু সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনালোকে এনেদৰে এটা এনৰলমেণ্ট নাম্বাৰ পাব আৰু এই এনৰলমেণ্ট নাম্বাৰটো তলতে আপোনালোকে ডাউনলোড PDF বুলি এটা অপশ্যন পাব আৰু ডাউনলোড PDFত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো এগ্ৰি ষ্টকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হয় সেইটো ইয়াত সম্পূৰ্ণ হৈ যাব। তো বন্ধু বান্ধৱীসকল আপোনালোকেও